নমস্কাৰ। মোৰ অনুভৱ যথেষ্ট ভাল হৈছে তাতে। মই বাৰু মানে এক্সপেক্ট কৰা নাছিলোঁ, যোনটো শ্ব' মই টিভিত এনেকৈ চাই আছোঁ মই যে তাতে বহিব পাৰিম, বাট মই ট্ৰাই কৰি আছিলোঁ 2-3 বছৰৰ পৰা। আৰু এইবাৰ ভগৱানে মোক আশীৰ্বাদ দিলে আৰু মই তাতে গৈ পালোঁ আৰু মোৰ অনুভৱটো বহুত ভাল হৈছে। অমিতাভ বচ্চন ছাৰৰ লগত মানে এনেকৈ ওচৰত বহা, তেওঁ হাত ধৰি লৈ যোৱা, সেইবোৰ মোৰ কাৰণে মানে মোৰ লাইফৰ একদম এচিভমেণ্ট এটা। আৰু ইয়াতকৈ ভাল চাগে আৰু ইয়াতকৈ ডাঙৰ মোৰ কাৰণে একো হ'ব নোৱাৰে। মোৰ শ্বুটিং 6 তাৰিখে হৈছিলে, 6 ডিচেম্বৰ, আৰু মোৰ টেলিকাষ্টটো 26 ডিচেম্বৰ, আৰু এইটো আমাৰ গ্ৰেণ্ড ফিনালে উইকৰ কাৰণে শ্বুটিংটো হৈছিলে। জাৰ্ণিটো একচুৱেলি অকণমান প্ৰচেছত থাকে বস্তুখিনি। এপ্ৰিল মাহত ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছিলে, যোনটো টিভিত তেওঁলোকে দেখায়, কুৱেশ্যনছ দিয়ে তেওঁলোকে, আৰু সেইটো আপুনি নিজৰ মোবাইল নাম্বাৰৰ পৰাহে ৰেজিষ্টাৰ কৰিব লাগে। তাৰপিছত সেইটো ৰাউণ্ডটো যদি ক্লিয়াৰ হৈ যায় তেতিয়া কম্পিউটাৰাইজড কল আহে আপোনাৰ তাত, আৰু তাতেও 2 বা 3টা কুৱেশ্যনছ তেওঁলোকে সোধে, আৰু সেইটো ক্লিয়াৰ হোৱাৰ পিছত তেওঁলোকে মেছেজ দিলে যে আপোনাৰ গ্ৰাউণ্ড অডিশ্যনৰ কাৰণে ছিলেকশ্যন হৈছে, যোনটো মুম্বাইত আছিল, আৰু মোৰ ডেটটো 28 মে' আছিল। চ' তাতে আকৌ আপোনাৰ 2টা ৰাউণ্ডছ হ'ল। ফাৰ্ষ্টটো MCQ বেছড এক্সাম এটা আছিল, আৰু সেইটো কোৱালিফাই কৰা কেইজনৰ ভিডিঅ' ইণ্টাৰভিউ এটা হ'ল, য'ত আকৌ মোক 10টা কুৱেশ্যনছ আৰু সুধিছিলে। তাৰপিছত তেওঁলোকে ক'লে যে এতিয়া মানে আপোনালোকে ৱেইট কৰিব নৱেম্বৰলৈকে, আমি যদি আপোনালোকৰ ছিলেকশ্যন হয় আমি কল কৰিম। চ' যেতিয়া অক্টোবৰ পালে আৰু মই আশাটো এৰি দিছিলোঁ, কাৰণ তেওঁলোকৰ কল অহা নাছিলে। বাট নৱেম্বৰ 21 নৱেম্বৰ তেওঁলোকে কল কৰিলে, আৰু তাৰপিছত ক'লে যে ফাৰ্ষ্টেষ্ট ফিংগাৰ ফাৰ্ষ্টৰ কাৰণে আপোনাৰ ছিলেকশ্যনটো হৈছে। চ' তাৰপিছত আপোনালোকে নিশ্চয় টিভিত দেখিছে 26 তাৰিখে, বাকীখিনি আপোনালোকে গম পায়েই।